সন্ধিয়া বেলিকা অলপ ফুৰি মেলি আহি এয়া মা খুৰীয়েকৰ ঘৰত সোমালোঁ আৰু সকলোবোৰে কথা পাতি মেলি চাহ খালোঁ, কথা পাতিলোঁ আৰু এইফালে মহাই আমাক কৈ আছিলোঁ কিবা কিবি। মই এনাই সুধিলোঁ এনাই বয়স কিমান। এনায়ে কৈছে 60 বছৰ। আমি কৈছোঁ আমাৰ মা বয়সে 60 বছৰ, কেনেকৈনো 60 বছৰ আপোনাৰ হ'ল। তো এনাই সেই আগৰ দিনৰ কথা কৈছে, কাৰ ভনীয়েকৰ কাৰ বায়েকৰ কিমান বছৰ হ'ল ঠিক তেনেদৰে বয়স উলিয়ালোঁ বুলি কৈছে আৰু এনায়ৰ দাঁত আটাইকেইটা সৰিলে, পোকে খালে বোলে। মোৰ নিজৰ এনাইকো মই লগ পালোঁ, ইমান ধুনীয়া হৈছিলে মোৰ এনাইজনী। ককাটো বহুত ধুনীয়া হৈছিলে, গোলুমলুকৈ, কিন্তু আজিলৈকে জীয়াই নাথাকিলে আৰু ভিডিঅ' কৰিব পৰালৈকে। মই সৰু হৈ থাকোঁতে ঢুকালে আৰু ছোৱালীৰ ভিতৰত মই ডাঙৰ নাতিনী আছিলোঁ। তো সেইদৰে আমি এনাইৰ লগত কথা বতৰা পাতিলোঁ, মহামাহীও পাতিলে। কথা পাতি মেলি আমি ঘৰলৈ ওলাই আহিলোঁ। আলহী ঘৰ এই জপনাখন দেখিছেনে? জপনা বুলিবলৈ একো নাই, এয়া মাত্ৰ কাঠ 3 টুকুৰা পথালিকৈ দি লৈ পিনে খিলি মাৰি থৈছে। কিন্তু দেখিবলৈ 3 টুকুৰা কাঠ হ'লে কি হ'ব, ইমান গধুৰ। আৰু গাঁৱত এনেদৰে জপনা নঙলা থাকে আৰু আমাৰ টাউনৰ নিচিনা অঞ্চলবোৰত একদম গ্ৰিলৰ উপৰি গেট, তলা 2-3টা থাকিও চুৰ হয়। এয়া মোৰ মাহী ল'ৰা, তাক মই হঠাতে সুধি দিয়াত সি থতমত খালে আৰু তাতে বিয়া ঘৰত ৰাতিলৈ বৰষুণ আহিলে। তাকে আমি সকলোৱে আচৰিত আৰু বৰষুণ। আমি কাজিনছ গোট খাইছোঁ, আমাৰ ডাঙৰ কাজিন, আমাৰ আটাইতকৈ সৰুটোৱে আৰু চব আমি আহিছোঁ এইফালে বিয়া খাবলৈ। আৰু এয়া হৈছে মোৰ মাহী ছোৱালী বৰষা ফুকন। এতিয়া কাৰ্বি আংলঙত SI পদত তাই চাকৰি কৰি আছে। তাইৰ লগত ফটো তোলা নহ'ল, মই ভালদৰে দেখাব নোৱাৰিলোঁ। অলপ ভিডিঅ' কৰি ৰাখিলোঁ আৰু পিছতহে মনত পৰিছে তাইৰ লগত যে মই ফটো তোলা নহ'ল বুলি। তাইক কোনে কোনে SI ৰূপত চিনি পায় জনাবচোন কমেণ্ট কৰি। মোৰ মামা আৰু এয়া ৰাতিপুৱালৈ বোৱাৰীয়েক আহিব বুলি ৰাতিয়ে ঝাৰু বনোৱাত ব্যস্ত। আৰু এয়া আমাৰ ছোৱালী আৰু এয়া ৰকী। আমাৰ ঘৰতো ৰকী নামৰ এটা কুকুৰ আছে আৰু সি তাতো আকৌ আমি ৰকী নামৰ লগ পাই পিনে আমাৰ লগ লাগিছে। আৰু য'লৈ বা নাযাওঁ তাতে মই ভাতৰ চৰুটো পাওঁ বনাবৰ কাৰণে। আৰু এয়া মই কচুথুৰি, দাইল এইবোৰ সকলোবোৰ লগাই মই এখন থুপথুপীয়াকৈ জোল বনাইছোঁ। আৰু এয়া মই ঘৰৰ পৰা সৰু আলু লৈ গৈছিলোঁ আৰু এই সৰু আলু কাটিবলৈ বিয়া ঘৰত জানে আৰু কটাৰীৰ অভাৱ হয়। এয়া মই গিলাচ দিয়ে কাটি দিছোঁ আৰু যিমানখিনি পাৰোঁ। য'লৈ গ'লেও এই ভাতৰ চৰুটো পাওঁ কাৰণে এটা হিচাপে ভালো লাগে, নিজে খোৱাখিনি নিজে বনাই ল'বলৈ পাওঁ যেতিয়া, নিজৰ ইচ্ছাৰে যি খাবলৈ মন যায় বনাই ল'বলৈ পাওঁ। আৰু এয়া বাহিৰত ৰাইজে বিয়ালৈ বুলি শাক চব্জি কটাত ব্যস্ত। আৰু এয়া মই বন্ধাকবি চব্জি বনাইছোঁ। ছোৱালীজনীক সুধিছোঁ কেনে লাগিছে, ভালেই লাগিছে। আৰু আলহী ঘৰত ছোৱালীজনীক থাকিবৰ কাৰণে লৈ গ'লোঁ মই, আৰু তাই সৰুৰ পৰা থাকি পোৱা নাই তেনেকৈ। আৰু এয়া মোৰ মাহী ল'ৰা, ইমান ধুনীয়াকৈ কঁকাল ভাঙি নাচিছে, তো সেইবাবে অলপ ভিডিঅ' কৰি ৰাখিলোঁ। আৰু ভতিজাকক ভাগিনীয়েকক নচা দেখি আৰু এইফালে মাহীয়েকে থাকিব নোৱাৰি মাহীয়েকেও নাচি দিলে। 2 মাহীয়েক গৈছে নাচিবৰ কাৰণে আৰু সি ইমান ধুনীয়াকৈ নাচিছে। বিহু লগাই লৈছোঁ, কিন্তু বিহুটো দিলে মানে ইয়াত কপিৰাইট লাগিব, সেইবাবে মই বিহুটো নাইকিয়া কৰি থৈছোঁ আৰু এনেই অলপ নাচটো দেখালোঁ। ইমান ধুনীয়া নাচে। মাহী ল'ৰা ভাইটিয়ে সত্ৰীয়া নৃত্য কৰে আৰু ইমান পুৰস্কাৰ পাইছে। গুৱাহাটীলৈকে যাবলৈ পাইছে। গুৱাহাটী আৰু ভাৰতৰ কোন ঠাইত গৈছে মই পাহৰিছোঁ বিশেষ এতিয়া। বাহিৰতো গৈছে সি সত্ৰীয়া নৃত্যৰ বাবে। আৰু চাওকচোন ইমান ধুনীয়াকৈ কঁকাল ভাঙিছে সি, তাকে আমি অলপ চাই থাকিলোঁ। আৰু শাক ভাত বনাই লৈ এয়া আমি মাহী, ভাইটি, মই আটাইকেইজনে অলপ বিহু কৰিলোঁ।
পূৰা নাচিলোঁ, কমচে কম 2ঘণ্টামান নাচিলোঁ আৰু নাচি আৰু মোকো কৈছোঁ আৰু টিকা ভাঙি ভাঙি নাচিবৰ কাৰণে। মই টিকা ঘূৰাই ঘূৰাই নাচি দিছোঁ আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে চাইনে? যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই শেষত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'বোৰ চাই কেনে লাগে। আৰু নাচি শেষ হ'লত আৰু এখন ডাঙৰ থালিত ভাত বাঢ়ি ৰাতিটোৰ বাবে খাই ল'লোঁ আৰু।